হেল্ল' এভৰিৱান, মই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা চিকেন আৰু কচুৰ ঠুৰিৰ ৰেচিপি। এইটো দেখিছেনে? অলপ তেল থকা চিকেন লৈছোঁ, ছাল থকা চিকেন ল'লোঁ আৰু এইখিনি কচুৰ ঠুৰি লৈছোঁ। আৰু এবাৰ আপোনালোকে ট্ৰাই কৰি চাব, বহুত বেছি টেষ্ট হয় খাবলৈ। আৰু ইয়াতে মই বেছি ইমান একো মছলা ইউজ নকৰোঁ, মাত্ৰ মই এনেকৈ বনাম। আৰু এইখিনি মই এক্সট্ৰাকৈ লৈ লৈছোঁ। পট লিভাৰ মই খাই ভাল পাওঁ, এইখিনি মই এক্সট্ৰাকৈ ফ্ৰাই কৰিম। আৰু এইখিনি মই কচুখিনি এনেকৈ বইল কৰি ল'লোঁ, আৰু বইল কৰি ল'লে নোখজুৱাই, আৰু যিহেতু নেকি মই বেলেগ টেঙা নিদিওঁ। আৰু এতিয়া এইখিনি ধুই ল'লোঁ ভালকৈ চিকেনখিনি, আৰু চব যোগাৰ কৰি লৈছোঁ। এইখিনি কচুখিনিও বইল হৈ গ'ল মোৰ, আৰু পূৰা বেছি বইল কৰি দিয়া নাই, অলপ বইল কৰিলোঁ। বেছি গুড়া হৈ গ'লেও একেবাৰে পানী পানী হৈ যাব চিকেনখিনিৰ লগত। আৰু মই কেইটামান আলু দিছোঁ, আপোনালোকে আলু নিদিবও পাৰে, আৰু আলু খাই ভাল পাওঁ যিহেতু সেইকাৰণে দি দিছোঁ। আৰু 4-5টামান বিলাহী লৈছোঁ, আৰু কেইটামান পিঁয়াজ, কেঁচা জলকীয়া আৰু আদা নহৰুটো এনেকৈ থুকুচি ল'ব। মিক্সিত নিদিব, মিক্সিতো দিব পাৰে, কিন্তু ইয়াৰ গোন্ধটো বেছি ভালকৈ নাহিব, সেইকাৰণে মই অকণ থুকুচি ল'লোঁ। আৰু এতিয়া মই কেৰাহীখন বহালোঁ, অলপমান তেল দিছোঁ, বহুত বেছি নিদিওঁ, কাৰণ চিকেনটো ছাল থকা হয়, তেল ওলাবই তাতে। ইয়াতে মই কেইটামান ডালচেনি, ইলাচি আৰু লং দি দিছোঁ। ইয়াতে মই যিহেতু নেকি গৰম মছলাই ইয়াতে এনেকৈ দিম, গোটাকৈ দিম, বেলেগ মছলা মই নিদিওঁ ইয়াতে। আৰু কেইটামান জিৰা, আৰু এনেকৈ পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজখিনি এনেকৈ ভাজি থাকিব, অকণমান ৰঙচুৱা হোৱালৈকে ভাজি থাকিব। দেখিছেনে? অলপ ৰঙচুৱা হ'ল। এতিয়া মই দি দিলোঁ চিকেন কিপিচ। আৰু এইখিনিও ভালকৈ 5-10 মিনিট এনেকৈ ভাজি থাকিব। আৰু দেখা পাইছেনে? সেইখিনি 10 মিনিটমান ভাজি ল'লোঁ, আৰু আদা নহৰু যোনখিনি থুকুচি লৈছিলোঁ তাৰ আধাটো দিছোঁ, আৰু আধাটো লাষ্টলৈ ৰাখি থৈ দিছোঁ। আৰু এতিয়াও 10 মিনিটমান ভাজি থাকিব, ৰঙচুৱা হোৱালৈকে ভাজি থাকিব। আৰু 10 মিনিট আকৌ ভজাৰ পিছত তেলটো দেখিছেনে কেনেকৈ ওলাইছে, আৰু মই আলুকেইটা দি দিলোঁ। আৰু আলুখিনি দিয়াৰ পাছতো মই এনেকৈ অলপমান ভাজি থাকিম। এতিয়া মই সেনেকৈ কচুখিনি দি দিলোঁ, আৰু কচুখিনি দিয়াৰ পাছতো ভালকৈ ভাজি থাকিব। আৰু কচুখিনি 3-5 মিনিট ভজাৰ পিছত মই দি দিলোঁ এতিয়া বিলাহীখিনি এনেকৈ দিয়াৰ পাছত ভালকৈ ভাজি থাকিব।
আৰু মই এতিয়া লাষ্টৰ ফালে দিছোঁ হালধি আৰু দিছোঁ কালাৰৰ কাৰণে অলপ মই ৰেড চিলি দিছোঁ যাতে কালাৰটো দেখিবলৈ ভাল হয়। এইটো জ্বলা নাই ইয়াতে। আৰু এইখিনি দেখা পাইছেনে বহুত ধুনীয়াকৈ তেলখিনি ওলাইছে। আৰু এতিয়া দেখা পাইছেনে কালাৰখিনি ইমান ধুনীয়া হৈছে, কালাৰটো ভালকৈ আহিছে আৰু তেলো বেছি ওলাইছে। আৰু যোনখিনি মই আদা নহৰুখিনি থৈছিলোঁ তাৰ সেই পেষ্টটো মই এতিয়া দি দিছোঁ আৰু যোনকেইটা মই কেঁচা জলকীয়া কাটি থৈছিলোঁ সেইকেইটাও মই এতিয়া দি দিলোঁ। এইকেইটা দিয়াৰ পাছত মই আকৌ অকণমান টাইম ভাজিম। আৰু এনেকৈ ভাজি ভাজি যেতিয়া এটা ধুনীয়া কালাৰ আহিছে তাৰপিছত মই এতিয়া অলপমান পানী দিম। এতিয়া মই দি দিলোঁ পানী এগিলাচ। এতিয়া মই ভালকৈ এইখিনি ঢাকোন লগাই দিম। এতিয়া ভালকৈ উতলিবৰ কাৰণে দিম 10-15 মিনিট। আৰু 15 মিনিটৰ পিছত মই এনেকৈ ঢাকনখন আঁতৰাই চালোঁ। মোৰ চিকেন ৰেচিপিটো হৈ গৈছে। অকণমান পানী বেছি যেন লাগিছে, সেইকাৰণে অকণমান শুকুৱাব দিম, ঢাকনখন নিদিওঁ। আৰু গেছটো একেবাৰে ল' ফ্লেমত ৰাখিব। মোৰ এইটো ৰেচিপি হৈ গ'ল। আপোনালোকে প্লিজ এবাৰ ট্ৰাই কৰি চাব, বহুত বেছি টেষ্ট হয় খাবলৈ। আৰু যদি ভাল পায় মোৰ ভিডিঅ'টো তেনেহ'লে মোক এটা লাইক আৰু কমেণ্ট কৰি দিব। আৰু মোৰ চেনেললৈ যদি কোনোবা নতুন আহিছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব। ফাইনেলি মোৰ কচু চিকেন ৰেচিপি হৈ গ'ল।